তো হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু মোৰ চেনেলটো আপোনাৰ বৰ্তমান আজি আমি ভিডিঅ'টো কভাৰ কৰিম NS250ৰ ওপৰত, যিটো NS250 বৰ্তমান লঞ্চ হোৱা কথা চলি আছে, যে সেইখন বাইক যদি লঞ্চ হয় আপোনালোকে কি ফিচাৰ্ছ পাব, সেইবোৰ ফিচাৰ্ছৰ ওপৰত কথা পাতিম। চ' ভিডিঅ'টো আৰম্ভ কৰা হওক। চ' যদি আপোনালোকে বাজাজ 250 লঞ্চ হয়, তেতিয়াহ'লে আপোনাৰ বৰ্তমান ইঞ্জিনৰ পৰা আহোঁ আমি। ইঞ্জিনটো পাব আপোনালোকে 249 ছিংগল চিলিণ্ডাৰ 4 ষ্ট্ৰক SOSC অৰ্থাৎ ছিগনেল অভাৰহেড কেমছাফ্টৰ 4 ভাল্ভ থকা আপোনালোকে ইঞ্জিন পাব। লগতে FI ইঞ্জিন প্লাছ লিকুইড কুল, এইটো চবেই জানে বৰ্তমান BS6 আহি আছে। আৰু ট্ৰেন্সমিশ্যন পাব গিয়াৰ 6 আৰু মেনুৱেল। লগতে যিটো পাৱাৰ কোৱা যায় আছে যে 29ৰ পৰা 30 PS পাৱাৰ পাব। আৰু যোনটো টৰ্ক, সেইটো টৰ্কটো পাব আপোনালোকে 23 পৰা 23 Nm। আৰু এইখন বাইকত এটা সম্ভাৱ্য কোৱা গৈ আছে যে এটা সম্ভাৱ্য টপ স্পীডটো কৈছে আৰু যে 150ৰ পৰা 160। হালাকি যদি লঞ্চ হয় তেতিয়াতো গমেই পোৱা যাব বা ৰিভিউবোৰত গমেই পোৱা যাব কিমান হয়, কিন্তু তথাপিও এটা এক্সপেক্টেড কোৱা গৈছে যে 150ৰ পৰা 160 টপ স্পীড পোৱা যাব। আৰু মাইলেজটো আপোনালোকৰ এইখনত 30 to 35 বা 33 এনেকুৱা KMPL পোৱা যাব। আৰু আপোনালোকে এটা কথা জানে যে বাজাজে কোনো ধৰণৰ ইঞ্জিনৰ লগত চেঞ্জ নকৰে, কাৰণ বাজাজৰ আগতেও এনেও বাজাজৰ 250cc ইঞ্জিন আছে। এইটো আপোনালোকৰ RC200 হওক, ডমিনাৰ 250 হওক, এই চেম ইঞ্জিনে পাব। অলপ এক্সট্ৰা ফিচাৰ্ছ কিছুমান পাব, যেনেকুৱা স্লিপাৰ ক্লাছ পাব। আৰু আপোনালোকে যদি ডিস্কৰ কথা কওঁ, ডাবল ডিস্ক পাব। ডাবল ডিস্ক প্ৰথম ডিস্কখন আপোনাৰ 300 মিটাৰৰ পাব। আৰু ৰিয়াৰ ডিস্কখন 230 mm পাব। আৰু ABSটো পাবই, কিন্তু লগতে এটা যিবোৰ অলপ ফিচাৰ্ছ বাইক হয় সেইবোৰত যেনেকুৱা ABS থাকে, যেনেকুৱা ছুপাৰ মটো ABS, সেই ABSটো পাব আপোনালোকে। আৰু টায়াৰৰ চাইজ ক'বলৈ গ'লে প্ৰথমটো হৈছে 100/80 ছেগমেণ্টৰ টায়াৰ, 17 ইঞ্চৰ এলয় হুইল পাব। আৰু নেক্সটটো হৈছে পিছৰটো হৈছে 130/70 ছেগমেণ্টৰ টায়াৰ পাব, চেম এলয় হুইলটো চেমেই পাব। আৰু নেক্সট এইখন বাইকৰ ছাছপেন্সটো পাব আপোনালোকে 37 মিটাৰ আপচাইড ডাউন মনোচক USG ছাছপেন্স পাব। আৰু পিছৰ ছাছপেন্সটো পাব আপোনালোকৰ মনোচক নাইট্ৰক্স ছাছপেন্স। আৰু ইয়াৰ মই যদি ক'বলৈ যাওঁ যে ডিজিটেল যোনটো কনচোল কি হ'ব, ইয়াত টোটেলি ফুল্লি ডিজিটেল কনচোল হ'ব। এই ডিজিটেল কনচোলটোত আপোনালোকে যিখিনি থাকে টেকোমিটাৰ, অডোমিটাৰ, ট্ৰিপ মিটাৰ, এইবোৰ সকলো পাব। কি বুলি কয়, ছাৰ্ভিচ ডিটেইলছ, লগতে ব্লুটুথ কানেক্টিভিটি, প্লাছ আপোনালোকৰ কি বুলি কয় মাইলেজ, গাড়ী লেভেল, এইবোৰ সকলোবোৰ দেখা পাব। আৰু আগৰ দৰে চেমি কনচোল নহয়, এইবাৰ টোটেলি ডিজিটেল কনচোল হ'ব। আৰু এটা বস্তু বাজাজৰ গাড়ীত আগৰ পৰা দেখা পোৱা যোৱা নাছিল যে ব্লুটুথ কানেক্টিভিটি, কিন্তু এতিয়া ব্লুটুথ কানেক্টিভিটিও দিব বুলি কৈছে আমি গম পোৱা মতে। আৰু লগতে আপোনালোকে যিটো লাইটৰ কনচোল বা লাইটৰ ছেটআপ যোনটো আছে, সেইটো টোটেলি LED পাব। ইণ্ডিকেটৰৰ পৰা আদি কৰি টেইল লাইটলৈকে গোটেইখিনি আপোনালোকে LED লাইট পাব। লগতে পিলিয়ন ফুটৰেষ্ট পাব। আৰু 2 ইঞ্চিত পাব। আৰু এইখন গাড়ীৰ বৰ্তমান এক্স-শ্ব'ৰুম প্ৰাইচ যিটো সম্ভাৱ্য কোৱা গৈ আছে যে 1,80,000ৰ পৰা 1,90,000 এক্স-শ্ব'ৰুম প্ৰাইচ কোৱা গৈ আছে। নেক্সট গাড়ীখন যদি আপোনালোকে ধৰক ভাবি লয় যে লঞ্চ হ'ব কেতিয়া, গাড়ীখন লঞ্চ হোৱাৰ ডেটটো বৰ্তমান এনে এটা ৰিউমাৰ হিচাপত কৈ থৈ দিছে যে 2021ৰ মিড মানলৈকে আহিব। কিন্তু যোৱাবাৰো এইখন গাড়ীৰে এটা কথা ওলাইছিল যে গাড়ীখন 2020ৰ মাজমানলৈকে অহা কথা আছিল, কিন্তু এই যিটো পেণ্ডেমিক আহিছে আমাৰ কৰোণা ভাইৰাছ, সেই কৰোণা ভাইৰাছৰ কাৰণে গাড়ীখন এইখন গাড়ী বুলিয়ে নহয়, যিমান নতুন গাড়ী আহি আছে বা যিমান নতুন গাড়ী আহিব, সেইবোৰৰ লঞ্চ ডেট চব পিছুৱাই দিয়া হৈছে। চ' এইখন যদি আমি আহিলেতো গমেই পাম যে কেনেকুৱা কি হয়। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক এটা কৰি দিব, যাতে আমি অলপ মটিভেট হওঁ আৰু ভিডিঅ' বনাবলৈ। চ' এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টোত। নেক্সট ভিডিঅ'ত লগ পাম। আৰু লগতে এনেকুৱা যদি কণ্টেণ্ট লাগে বা আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা কাৰ বা বাইক ৰিলেটেড, মোক কমেণ্টত জনাব। মই পাৰালৈকে আপোনালোকক এনচাৰবোৰ ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। অ'কে, জয় আই অসম।